নমস্কাৰ অসমবাসী ৰাইজ, আপুনি সংগীত অথবা নৃত্যৰ লগত জড়িত নেকি বা আপুনি সংগীত বা নৃত্যৰ প্ৰতি আগ্ৰহী নেকি? তেন্তে আপোনাৰ কাৰণে এক সুখবৰ আছে। বন্ধুসকল, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অসম চৰকাৰে আপোনালোকলৈ লৈ আহিছে এক ডাঙৰ কাৰ্যসূচী। যিটো কাৰ্যসূচীৰ নাম হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023 আৰু 24। 25 অক্টোবৰ 2023 পৰা 7 ফেব্ৰুৱাৰী 2023 আৰম্ভ হ'ব এই কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত অসমৰ প্ৰতিখন গাঁও পঞ্চায়ত, ৱাৰ্ড, VCDC, MSC পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাসমূহ হৈছে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, বিহু নৃত্য আৰু অসমৰ লোকনৃত্য। অসমৰ লোকনৃত্যটো দলীয়ত হ'ব লাগিব। ইয়াত আপোনালোকৰ শাখা 3টা শাখা আছে। সেই শাখাকেইটা হৈছে ক শাখাৰ বয়স হৈছে 12ৰ পৰা 18 বছৰ হ'ব লাগিব, আৰু খ শাখা হৈছে 19ৰ পৰা 24 বছৰ হ'ব লাগিব, আৰু গ শাখা হৈছে 25ৰ পৰা 35 বছৰ হ'ব লাগিব। অসমবাসী ৰাইজ, ইচ্ছুক প্ৰতিযোগীসকলে অফলাইন আবেদন পত্ৰ directorcultural.assam.gov.in পৰা ডাউনলোড কৰি 10 অক্টোবৰ 2023 তাৰিখৰ ভিতৰত গাঁও পঞ্চায়তৰ কাৰ্যালয় অথবা পৌৰসভা কাৰ্যালয় অথবা খণ্ডন উন্নয়ন বিষয়া কাৰ্যালয়ত জমা দিব লাগিব। বন্ধুসকল, আপোনালোকে যদি ইয়াত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আপোনালোকে যিটো ইয়াত ৱেবছাইট দিছে directorcultural.assam.gov.in গৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব লাগিব তাৰ পৰা, আৰু এই ফৰ্মখন ডাউনলোড কৰি আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ ওচৰত যি গাঁও পঞ্চায়ত আছে অথবা পৌৰসভা আছে অথবা যিবিলাক 6 শিডিউল এৰিয়া তাততো খণ্ড ব্লক থাকে, এই ব্লকত গৈ তেওঁলোকে জমা কৰিব লাগিব। গাঁও পঞ্চায়ত, ৱাৰ্ড, VCDC, MSC পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ 3 গৰাকী বিজয়ীয়ে বিধানসভা পৰ্যায়ত। বন্ধুসকল, প্ৰথম আপোনালোকে এই প্ৰতিযোগিতা গাঁও পঞ্চায়ত অথবা ৱাৰ্ডৰ ভিত্তিত বা VCDC বা MSC পৰ্যায়ত অনুষ্ঠিত হ'ব, আৰু এই পৰ্যায়ত যি 3 গৰাকী বিজয়ী হ'ব আপোনাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰতিটো শাখাৰে, তেওঁলোকে যাব ইয়াৰ পিছত বিধানসভা পৰ্যায়ত। বিধানসভা পৰ্যায়ত যিকেইজনে মানে বিজয়ী হ'ব ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড মানে প্ৰতিটো শাখাৰে, তেওঁলোকে পিছত যাব জিলা পৰ্যায়ত, আৰু জিলা পৰ্যায়ত যোনে আপোনালোকে বিজয়ী হ'ব ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, তেওঁলোকে ক'ত যাব? তেওঁলোকে ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিব, আৰু তেওঁলোকে ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। বন্ধুসকল, ইয়াৰ বিতং কিবা তথ্য জানিবলৈ হ'লে আপোনালোকৰ ইয়াত আপোনালোকৰ ফোন নম্বৰ 3টা দিছে, আপোনালোকে ইয়াতো যোগাযোগ কৰিব পাৰে, যিটো মই আপোনালোক স্ক্ৰীনটো ফোন নম্বৰকেইটা লিখি দিবলৈ চেষ্টা কৰিম। য'ত বিতং তথ্যৰ বাবে আপোনালোকে নম্বৰ 3টা দিছে, ইয়াত আপোনালোকে যোগাযোগ কৰিব পাৰিব। এতিয়া বন্ধুসকল, ইয়াৰ পৰা আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব, সেই ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে মই আপোনালোকক এতিয়া ক'বলৈ চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু আপোনালোকৰ এই যিটো লিংক আছে ফৰ্ম ডাউনলোড কৰা, এই লিংকটো আপোনালোকক মই ডিছক্ৰিপশ্যনত দি দিম। তেনেহ'লে ভিডিঅ'টো চাই থাককচোন শেষলৈকে। এতিয়া আহকচোন আমি ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব লাগে তাক জানিবলৈ চেষ্টা কৰোঁ। ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে গুগল বা ক্ৰমত আহি আপোনালোকে ইয়াত চাৰ্চ কৰিব, টেবত চাৰ্চ কৰিব ডাইৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্ছ আছাম, ইয়াত চাৰ্চ কৰিলে হ'ব। আপোনালোকে চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ আগত এনেদৰে আহিব আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি চাব, এনেকৈ আপোনালোকে আহিব, চাওক হোম বুলি আহিব, হোম ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ আহিব। আপোনালোকে ইয়াত ক্লিক কৰিব, আৰু মই ডিছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম। ইয়াৰ লিংকটো দিলে আপোনালোকে ডাইৰেক্ট ইয়াত আহি যাব, এইটো পেজত আহি যাব। আপোনালোকে এনেকৈও আহিব পাৰে। ইয়াত আহি চাওক, ইয়াত আহি আপোনালোকৰ চাওক আজাদী কা অমৃত মহোৎসৱ, মেৰী মাটি মেৰী দেশ, এনেকৈ কিবাকিবি আহিব। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰি থাকিব, কৰি আপোনালোকে ইয়াত দিছে লেটেষ্ট বুলি থাকিব। লেটেষ্টৰ তলত আপোনালোকে চাব, ইয়াত ফ্ৰম আছাম সংস্কৃতি মহাসংগ্ৰাম বুলি এনেকৈ থাকিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেদৰে আহি গ'ল। চাওকচোন আপোনালোকৰ ইয়াত টাইটেল আহি গ'ল, ডেন্স কেটেগৰী ফ্ৰম টু বেংগলী ফাইনেল PDF, মানে এখন বেংগলী ভাষাত আছে, ডেন্স কেটেগৰী ফ্ৰম টু ইংলিছ আছে, মানে এখন ফৰ্ম আপোনালোকৰ ইংলিছত আছে। তাৰপিছত সংগীত কেটেগৰী ফ্ৰম 1 বেংগলী, এখনো মানে বেংগলী ভাষাত আছে ফৰ্মখন। সংগীত কেটেগৰী ফ্ৰম 1 ইংলিছত, এখন ইংলিছত আছে। বাকী লাষ্টৰ যি দুটা আছে, এই দুটা আমাৰ অসমীয়াত আছে। ফ্ৰম সংগীত কেটেগৰী PDF, এইটো আপোনাৰ সংগীত কেটেগৰী, মানে আপুনি সংগীত কেটেগৰীৰ কাৰণে আছে আপোনালোকৰ এইটো PDF ফাইলটো, মানে ফৰ্মটো ইয়াত আপোনাৰ ডাউনলোড কৰি দিব। এই যিটো চিন আছে ন, PDF চিন যে আপোনালোকৰ ৰঙাকৈ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে বস্তুটো ডাউনলোড হৈ থাকিব। আৰু নেক্সটটো চাব আপোনালোকে
ফৰ্ম 4 গ্ৰুপ ডান্স কেটেগৰী। এইটো গ্ৰুপ ডান্স কেটেগৰীৰ কাৰণে আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। এইখিনিত আপোনালোকৰ ফৰ্মটো ডাউনলোড হৈ যাব। এতিয়া আই থিংক ফৰ্মকেইটা ডাউনলোড হৈ গৈছে। মই চাইছোঁ ডাউনলোডকেইটা কি হৈছে, ফৰ্ম কি হৈছে, কি হোৱা নাই। ডাউনলোড চাইছোঁ আপোনালোকৰ এইটো হৈ আছে অলপ। এইটো সংগীতৰটো হৈ গ'ল আপোনালোকৰ, চাওকচোন। সংগীত কেটেগৰী মই এতিয়া খুলি দিম আপোনালোকক। এইটো চাওক, আহি গ'ল, ফৰ্মখন আহি গ'ল। অসম চৰকাৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24 প্ৰতিযোগী প্ৰপত্ৰ, গাঁও পঞ্চায়তৰ নাম, জিলা পৰিষদ, এই গোটেইখিনি আহিব আপোনালোকৰ। এই গোটেইখিনি আহিব ইয়াত গোটেইখিনি আহি গ'ল। যদিও ফৰ্মখন আপোনালোকক যদি ফিল আপ কৰি দেখুৱাব লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত চাওক আপোনালোকৰ সংগীতৰ যিহেতু ইয়াত কেটেগৰী আছিলে 4টা, গোটেইকেইটা কেটেগৰী আছে। চাওক, জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত। আপুনি কোনটো কেটেগৰীত অংশগ্ৰহণ কৰিব তাত টিক মাৰি দিলেই হ'ল। আপোনালোকক টিক মাৰি দি এনেকৈ দি দিব যিখিনি আছে। ভিডিঅ'টো বেছি দীঘলীয়া যাব। যদি ফৰ্মখন আপোনালোক ফিল আপ কৰি দেখুৱাব লাগে তেনেহ'লে মই আপোনালোকক ফৰ্মখন ফিল আপ কৰি দেখুৱাম। কমেণ্ট কৰি জনাব আপোনালোকে। তেনে আজিলৈ আহিছোঁ। নমস্কাৰ। ইনফৰ্মেশ্যন ভাল লাগিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, ধন্যবাদ।